প্ৰথম বছৰ 10,000 টকা ডাইৰেক্ট পাব 10,000 টকাৰ লগত কোনো কণ্ডিশ্যন নাই ডাইৰেক্টলি 10,000 পাব। নমস্কাৰ, আপোনালোক সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আত্মসহায়ক গোটৰ মহিলাসকললৈ সুখবৰ। আত্মসহায়ক গোটৰ প্ৰায় 37 লাখ মহিলাক দিয়া হ'ব 10,000কৈ টকা। এই ঘোষণা অসম চৰকাৰৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আহকচোন মুখ্যমন্ত্ৰীজনে এই বিষয়ে কি কৈছিলে শুনো। মই এইবাৰ সিদ্ধান্ত লৈছোঁ যে প্ৰথম বছৰ গ্ৰুপত নহয় সব গ্ৰুপৰ মেম্বাৰৰ বেংক একাউণ্ট ল'ম, অলপ ট্ৰেইনিং কৰাম আৰু তাৰ পিছত আপোনালোকৰ বেংক একাউণ্টত প্ৰথম বছৰত 10,000 টকাকৈ ডাইৰেক্টলি আমি দি দিম। যিমান গ্ৰুপত মহিলা আছে প্ৰথম জীৱিকা সখী বাইদেউবিলাক আপোনালোকৰ তাত যাব, মহিলাসকলক ফৰ্ম দিব। মহিলাসকলে ফৰ্মত লিখিব যে মই অমুক আত্মসহায়ক গোটৰ সদস্য, বেংক একাউণ্ট দিব আৰু লগত এটা জীৱিকা লিখিব যে মই মুৰ্গী ব্যৱসায় কৰিম, মই গাহৰি ব্যৱসায় কৰিম, মই তাঁতশালত কাম কৰিম, মই ঘৰৰ কাষত সৰু দোকান এখন দিম। যোনে যি লিখিব মই সেইটোকে বিশ্বাস কৰিম। কৰি প্ৰথম বছৰ আমি তাতে 10,000 টকা আমি দিম। তাৰ পিছত আমি পৰীক্ষা কৰি যিসকল মহিলাই ভাল কাম কৰিলে তেওঁলোকক আমি বেংকৰ পৰা লোন পোৱাৰ ব্যৱস্থা কৰিম আৰু বেংকৰ লোনৰ সুদ আপোনালোকে দিব নালাগে, সুদটো ৰাজ্য চৰকাৰে দিব, আপোনালোকে সুদটো দিব নালাগে। আৰু তাৰ পিছত সেই বেংকৰ লোনত যদি 50,000 টকা আপোনালোকে লোন লয় 25,000 টকা মই ঘূৰাই দিম, 25,000 টকা আপোনালোকে ঘূৰাই দিব। প্ৰথম বছৰ 10,000 টকা ডাইৰেক্ট পাব 10,000 টকাৰ লগত কোনো কণ্ডিশ্যন নাই ডাইৰেক্টলি 10,000 পাব। তাৰ পিছত লাহে লাহে সেই 10,000 টকাটো যোনে যোনে ভালকৈ ব্যৱহাৰ কৰে তেওঁলোকক আমি আগুৱাই লৈ যাম। গ্ৰুপৰো কাম চলি থাকিব, গ্ৰুপ বন্ধ কৰিব নালাগে। গ্ৰুপৰ কাম গ্ৰুপত চলিব, ব্যক্তিগত কাম ব্যক্তিগত চলিব।